হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই একদম চিম্পুল মটৰ পনীৰ ৰেচিপি এটা লৈ আনিছোঁ। ইয়াত মই এটা ডাঙৰ পিঁয়াজ সৰুকৈ কাটি লৈছোঁ, এটা বিলাহী, ডালচেনি, তেজপাত, নহৰু অকণমান আৰু ইলাইচি লৈছিলোঁ, ডাঙৰ ইলাইচি, আৰু এয়া গ্ৰীণ মটৰ পনীৰ মই ঘৰতে বনাইছিলোঁ। আৰু মই ইয়াত একো ধৰণৰ মছলা ইউজ কৰা নাই, কিয়নো যেতিয়া আমি ভাত খাওঁ আমাৰ কুঁহিও অকণ আমাৰ লগত খাবলৈ ইচ্ছা কৰে, তেতিয়া আমি অকণ যিয়ে ভাজি খাওঁ অকণ তাইক মুখত দি থাকোঁ বাবে একো মছলা ইউজ কৰা নাই। প্ৰথমে এই যে ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ বুলি কৈছিলোঁ এটকীয়া কেৰাহীখন, এইখনত মই যথেষ্ট বনাইছোঁ। এইখনত প্ৰথমে কাটি থোৱা পনীৰ কেইপিচ মই এনেদৰে অকণমান ভাজি ল'লোঁ। আচলতে অকণমান ৰঙা পৰিলে ভাল লাগে খাবলৈ। তাৰপাছত মই সেই একেখিনি তেলতে পনীৰখিনি হোৱাৰ পাছত একেখিনি তেলতে মই তেজপাত, জিৰা, ডালচেনি, ইলাইচি সেইখিনি দিছোঁ। ইয়াত মই ইচ্ছা কৰিলে আপোনালোকে দিব পাৰে জলকীয়া। মই যিহেতু কৈছোঁৱে কুঁহিয়ে খাব, সেইবাবে মই ইয়াত জলকীয়া ব্যৱহাৰ একদম কৰা নাই আৰু একদম চিম্পুলকৈ বনাইছোঁ যাতে তাই খালেও একো অপকাৰ নহয়। ইয়াৰ পৰা তাই দুটুকুৰা পনীৰ খালে, কিন্তু আগতেও মই বনাইছোঁ, এনেকৈ খাইছে, আজিলৈকে ভগৱানৰ কৃপাত একো প্ৰব্লেম হোৱা নাই। আপোনালোকেও ইচ্ছা কৰিলে দিব পাৰে নিজৰ সন্তানক। মোৰ সন্তানৰ একো নাই হোৱা বুলি আপোনাৰো যে নহ'ব সেইটো মই নকওঁ। যদি আপোনালোকৰ সন্তানে হজম কৰিব পাৰে অকণমান খুৱাব পাৰে এতিয়াৰ পৰা, ডক্টৰে মোক তেনেকৈয়ে কৈছিলে। ইয়াৰ পাছত দেখিছে পিঁয়াজখিনি দি দিলোঁ, সৰুকৈ কাটি লোৱা ডাঙৰ পিঁয়াজ এটা সৰুকৈ কাটি লৈছিলোঁ। ইয়াত আপোনালোকে নিমখ নিজৰ আন্দাজমতে দিব। মই যিহেতু দুজন মানুহৰ বাবে বনাইছিলোঁ সেইবাবে মই কমকৈ বনাইছোঁ আৰু আমাৰ ঘৰত মছলা একদম ব্যৱহাৰ নহয়। অকণমান হালধি দিছোঁ। এতিয়া লাহেকৈ পিঁয়াজখিনি অকণমান সিজালৈ মই ৰখিম। আপোনালোকে মটৰ পনীৰ কেনেদৰে খায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই দিছোঁ ৰচুন। মই অকণমান থেতালিহে লৈছোঁ, মই বাকলিও গুচোৱা নাছিলোঁ। এনেদৰে মোৰ হাজবেণ্ডে খাই ভাল পায় বাবে মই এনেদৰে বনাইছিলোঁ। আৰু ফ্ৰেণ্ডছসকল, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পাছত মই এড কৰিম কাটি থোৱা বিলাহী। মই ইয়াত বিলাহী মাত্ৰ এটাহে ব্যৱহাৰ কৰিছোঁ। বেছি বিলাহীও আমাৰ ঘৰত আচলতে ব্যৱহাৰ কৰা নহয়, খুব কমেই ব্যৱহাৰ কৰা হয়। বিলাহীখিনি এতিয়া অকণমান সিজালৈকে মই ৰখি দিম। বিলাহীতে মই অলপমান নিমখ আন্দাজ অনুসৰি দি ল'ম। আপোনালোকে নিজৰ আন্দাজমতে নিমখ দি ল'ব। আৰু আজিকালি আচলতে কি হয়, ছোৱালী লাহেকৈ খোজকাঢ়িবলৈ ধৰিছে, সেইবাবে মোৰ ভিডিঅ' বনোৱা তেনেকৈ নহয়। দেখিছে বিলাহীখিনি প্ৰায় গলি গৈছে। বিলাহীখিনি গলি যোৱা দেখি মই ইয়াত দিম মটৰখিনি দি অলপ সিজিবলৈ আকৌ মই ঢাকনিখন দি দিম। কমেও 4 মিনিটমানৰ ভিতৰতে মটৰখিনি ধুনীয়াকৈ সিজি যায়। আৰু 4 মিনিটমানৰ পাছত দেখিছে কেনেদৰে মটৰখিনি সিজিছে। আপোনালোকে ইচ্ছা কৰিলে ইয়াত আলুও দিব পাৰে, মই আলু নিদিলোঁহে আচলতে। এতিয়া মই ইয়াত দিম পনীৰখিনি। মই 1 লিটাৰ গাখীৰ বনোৱা পনীৰ হয়। আচলতে মটৰ পনীৰ মোৰ মানুহজনৰ প্ৰিয়, সেইবাবে আজি মটৰ পনীৰকে বনাইছিলোঁ। তিনি মিনিটমান এনেদৰে মটৰ পনীৰখিনি সিজিবলৈ দিয়াৰ পাছত মই উতলা গৰম পানী দি দিলোঁ। ইয়াত মই আৰু এটা বস্তু দিছোঁ, সেইটো মই কৈ আছোঁ ৰ'ব। এতিয়া লাহেকৈ যেতিয়া
পনীৰখিনি এনেকৈ উতল ভাৱ আহিলে তেতিয়া মই ইয়াত এড কৰিলোঁ দুপৰীয়া আছিলে মোৰ দালি অকণমান। যিহেতু মটৰ পনীৰখিনি মই ৰাতি বনাইছোঁ, দুপৰীয়া দালি অকণ আছিলে সেইকণো মই ইয়াতে এড কৰি দিলোঁ আৰু ৰেডি হৈ গ'ল। থেংক ইউ ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে, আৰু প্লিজ লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।